নমস্কাৰ, মই জ্যোতিকেশ্ৰী মেঘ। হনুমান জয়ন্তী 2 এপ্ৰিল মাহৰ 2 তাৰিখে সিদিনা হনুমান জয়ন্তী। আৰু হনুমান জয়ন্তী চৈত মাহৰ যিটো পূৰ্ণিমা তিথি, সেই দিনটোত হনুমান জয়ন্তী পালন কৰা হয়। আমি প্ৰতিজন মানুহে খুব উৎসাহেৰে সেই দিনটো চাওঁ, ভাল পাওঁ। আৰু আজিকালি হনুমানৰ ভক্ত 100ত 100 বুলি ক'ব পাৰি। প্ৰতিজন মানুহে হনুমানজীৰ ভক্ত, কাৰণ সংকট মোচন। তো প্ৰতিটো বিপদৰ পৰা বচাব পৰা এজন দেৱতা, যিয়ে আমাক প্ৰতিটো মুহূৰ্তত এনাৰ্জি দি থাকে, প্ৰতিটো মুহূৰ্তত আমাক উৎসাহ দি থাকে, প্ৰতিটো মুহূৰ্তত আমাক নতুনত্ব কিবা এটা কাম কৰা সাহস দি থাকে। গতিকে তেওঁ চবৰে আৰাধ্য দেৱতা। গতিকে হনুমান জয়ন্তীৰ দিনাখনে আমি কৰিম কি? কাৰণ সেই চৈত মাহৰ পূৰ্ণিমা তিথিটোত হনুমান জয়ন্তীৰ দিনা বিশেষ কৰিবলগীয়া বহুত থাকে। সেইটো বৰ্ষত যেন আহি থকা অসমীয়া নৱবৰ্ষৰ যে এটা ধুনীয়া সুযোগ কৰি দিয়ে, সেই বৰ্ষটোত যেন আমাৰ জীৱনটো যে শান্তিৰ হয়, তাৰ এটা ধুনীয়া সময় কৰি দিয়ে। প্ৰথম কথা, এটা কাম কৰক, হনুমান জয়ন্তীৰ দিনা স্পেচিয়েল কৰক। প্ৰথম কথা, নিজৰ ঘৰটো আপুনি ধুনীয়াকৈ স্পেচিয়েল কৰিব। কেনেকৈ স্পেচিয়েল কৰিব? আপুনি পদুম ফুল আনক, বহুতকেইটা পদুম ফুল আনক। বহুতকেইটা পদুম ফুল আনি কিনে তাৰে ভিতৰত আপুনি ধুনীয়া ধুনীয়া পদুম ফুলৰ কেইটামান, তাৰ পৰা যিটো পাহি বুলি কয়, পাহি কেইটামান আপুনি উলিয়াই লওক। লৈ কিনে এটা ধুনীয়া পবিত্ৰ আসনত ৰাখক। ৰাখি অকণমান গোলাপ জল, অলপমান গংগাৰ জল ছিটিয়াই দিয়ক। পাৰিলে আপুনি 108টা পাহিত ৰাম নাম লিখক। পদুমৰ 108টা পাহিত আপুনি ৰাম নাম লিখক। লিখি কিনে আপুনি এখন আসন বনাব। আসনৰ ওপৰত এখন ৰঙা কাপোৰ দিব। ৰঙা কাপোৰৰ ওপৰত যে ৰাম নাম লিখা পাহিকেইটা ধুনীয়াকৈ সজাওক। সজাই ধুনীয়া কৰি তাৰে মাজত তলত দিব পৰা নাই, ৰাম নামৰ ধুনীয়া কৰি পাহিৰে আপুনি জেগাটো আসনখন সজাওক। সজাই ধুনীয়া কৰি মাজত হনুমানজীৰ এটা মূৰ্তি স্থাপন কৰক। কৰি কিনে ধুনীয়াকৈ কি কৰিব? চামেলি তেলৰ এগছ চাকি, পঞ্চমুখী চাকি গছৰ সন্মুখত থওক। থৈ কিনে ধুনীয়াকৈ তাৰে সন্মুখত বহি একে বহাই আপুনি হনুমান চলিচা পাঠ কৰক। কৰি উঠি কিনে লগতে আপুনি তাত নানান ৰকমৰ ফল মূল দিব, বুন্দিয়াৰ লাড়ু দিব, মিঠাই দিব, আৰু এগছ ঘিৰ চাকি জ্বলাব। এটা পূৰ্ণ পাত্ৰত 1 গিলাচ পানী থ'ব। তাত অকণমান গুৰ মিঠাইৰ দানা এটা দিব, তাত অকণমান লং দিব, ইলাচি দিব, ডালচেনি দিব। দি ধুনীয়াকৈ আসনখন সজাব, ধুনীয়াকৈ সুসজ্জিত কৰিব। এখন শৰাইত ফল মূলেৰে ভৰাই দিব। ধুনীয়াকৈ আপুনি সেই হনুমান মূৰ্তিটোৰ কাষত এখন হনুমান চলিচা স্থাপন কৰক। কৰি কিনে হনুমান চলিচাখন স্থাপন কৰি হনুমান চলিচাত প্ৰতিজ্ঞা কৰক যে মই মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত মৃত্যুৰ শেষলৈ জীয়াই থকা মোৰ জ্ঞান মানৱীয়তা যেতিয়ালৈ থাকে তেতিয়ালৈ মই হনুমান চলিচা কেতিয়াও নৰোঁ। আৰু হনুমান চলিচা প্ৰতিদিনে মই পাঠ কৰিম। নোৱাৰিলে মই শুনিম, নোৱাৰিলে মনে মনে এবাৰ হ'লে ভাবিম। মুঠৰ হনুমান চলিচা মোৰ প্ৰতিটো অংগ, মোৰ প্ৰতিটো শৰীৰৰ লগত যাতে এডজাষ্ট হৈ যায়। এনেকৈ ধুনীয়াকৈ হনুমান চলিচাখন সংকল্প কৰি মন্দিৰত স্থাপন কৰক, হনুমান মূৰ্তি স্থাপন কৰক। কৰি হনুমানজীৰ নামত আপুনি আৰু এটা কাম কৰক। সেইদিনা কি কৰিব জানেনে? যদি পাৰে আপুনি এখন ৰঙা কাপোৰত কৰি, যদি পাৰে আমাৰ মাজাৰে মাৰ্কেটে কিবা কিবি পাই থাকে, যিটো ৰূপৰ কইন্স পায়, সেই ৰূপৰ কইন্স এটা আনি ৰঙা সিন্দুৰ লগাই ঘৰৰ মুখ্য দুৱাৰত ওলমাই থৈ দিয়ক। তেতিয়া ঘৰৰ বাস্তু প্ৰব্লেম আৰু লগতে সেই দিনটোৰ পৰা যেন আমাৰ এটা নতুনত্ব কিবা আহিব, পজিটিভ এনাৰ্জি হ'ব। লগতে কি কৰিব জানেনে? আৰু এটা কাম কৰক। সেই দিনটোৰ দিনাখনে জানে, মই যিটো কাছৰ আঙুঠি বুলি কওঁ, সেই কাছৰ আঙুঠি আপোনালোকে সেইদিনা পৰিধান কৰক। সেই পূৰ্ণিমা তিথিৰ দিনাখনে আপোনালোকে কাছৰ আঙুঠি পৰিধান কৰক। লগতে সেইদিনা হনুমানজীৰ ধ্বজা এখন উৰাবলৈ নাপাহৰিব। হনুমানজী বজৰংবলীৰ ধ্বজাখন ঘৰৰ শ্ৰেষ্ঠতম, সকলোতকৈ ওপৰত অশকৈ থকাকৈ এখন হনুমানজীৰ ধ্বজা আপোনালোকে ঘৰত উৰাই থওক। এনিটাইম উৰাই থৈ দিয়ক। গতিকে এই যিবিলাক চিম্পুল কাম, একদম ধুনীয়াকৈ নিজৰ ঘৰখন সিদিনা সজাই কিনে চাফ চিকুণ কৰি কিনে এখিনিয়াত কাম আপোনালোকে কণ্টিনিউ কৰক। লগতে সেইদিনা কি কৰিব? নিজৰ ঘৰৰ উত্তৰ পূব কৰাত এটা ধুনীয়াকৈ পবিত্ৰ আসনত পানী 1 ড্ৰাম থওক। থৈ কিনে তাত 3 গছ চামেলি তেলৰ তেল সেই পানী গছৰ ওপৰত থৈ দিব, জ্বলাই থৈ দিব। ঠিক আছে? এনেকৈ কামখিনি একদম ধুনীয়াকৈ মনৰ পৰা একদম আধ্যাত্মিকতাৰে আপোনালোকে কামখিনি কৰক। যথেষ্ট শুভফল পাব। আৰু হনুমানজীৰ ব্ৰতটো সকলোৱে পালন কৰক। হনুমান চলিচা কণ্টিনিউ কৰি থাকক। দেখিব যোনে যেনেকৈ যিভাৱে হনুমান চলিচা কৰে জীৱনৰ সুখ শান্তি সমৃদ্ধিয়ে ভৰাই পৰিব। গতিকে মই এতিয়া তৎকাৰবিলাক কৰি থাকিব, মই এতিয়া উপায়বোৰ কৰি থাকিব, যথেষ্ট শুভ পাব। আৰু প্ৰতিটো ৰাশিয়ে
হনুমানজী অৰ্থাৎ যিটো হনুমান জয়ন্তী সিদিনা যদি প্ৰতিটো ৰাশিয়ে যদি আপোনালোকে যদি অশ্বগন্ধা গাছৰ শিপা হালধীয়া কাপোৰেৰে যদি নিজৰ সোঁহাতত পিন্ধে জীৱনত সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰিব। আৰু 2 অৰ্থাৎ হনুমান জয়ন্তীৰ দিনাখনে যদি আপোনালোকে যদি মিঠাই দান কৰিব পাৰে তেতিয়াহ'লে যথেষ্টখিনি আপোনালোকৰ জীৱনত লক্ষ্মী স্থান আগমন হ'ব। আৰু যিসকল লোকৰ বেমাৰ আজাৰ হৈ আছে তেওঁলোকে যদি সেই হনুমান জয়ন্তীৰ দিনাখনে যদি কোনোবা শনি মন্দিৰত গৈ যদি বস্ত্ৰ দান কৰিব পাৰে তেতিয়াহ'লে হনুমানজীৰ যিটো কৃপা দৃষ্টি পূৰ্ণভাৱে থাকিব। আৰু হনুমান মন্দিৰত সিদিনা ৰঙা ধুতি এখন দান কৰক, প্ৰতিটো ৰাশিয়ে দেখিব যথেষ্ট শুভ ফল পাব। গতিকে মই যেনেকৈ কৰোঁ তেনেকৈ ব্ৰত পালন কৰক, যথেষ্ট শুভ ফল পাব।